নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় দুবৰি ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব, কিয়নো যোৱাটো খণ্ডত দেখিবলৈ পাইছোঁ পাৰ্থই খং কৰি ঘৰৰ পৰা ওলাই আহি খুৰাকৰ ঘৰলৈ যায়। খুৰাকক থাকিব পাৰিম নেকি সুধিব। খুৰাকে কয়, তোৰ নিজৰ ঘৰ, যিমান দিন থাকিবলৈ মন আছে থাকিব পাৰিবি। খুৰাকে পাৰ্থক কয়, এজনী ছোৱালীৰ কাৰণে ঘৰখন এৰি অহাটো ভাল পোৱা নাই বুলি কয়। ইফালে পুলিচ অফিচাৰজনে দুবৰিক লগ ধৰে আৰু কথাবোৰ পাতি কেইদিনমানৰ কাৰণে নিজৰ ঘৰখনৰ এৰি এটা ভাড়াঘৰত থাকিবলৈ কয়। আৰু দুবৰিয়ে কয়, ময়ো কথাটো নভবা নহয়, কিন্তু দেউতাই যেন কথাটো মানি নলয়। পুলিচ অফিচাৰজনে কয়, দৰকাৰ হ'লে দেউতাক বুজাব লাগিব বুলি কয়। আৰু পুলিচ অফিচাৰজনে এটা ভাড়াঘৰ বিচাৰি দিম বুলিও কয়। দুবৰিক কথাটো ঘৰত মান্তি কৰাবলৈও কয়। আনফালে পাৰ্থ খুৰাকে পাৰ্থ অহাৰ বাবে বৰ ফূৰ্তিত থাকে আৰু পাৰ্থক খুৰাকে কথাবোৰ বুজায়। আৰু পাৰ্থৰ দেউতাকে খুৰাকলৈ ফোন কৰে আৰু পাৰ্থ অকলে অকলে বহি দুবৰিৰ কথা ভাবি থাকে। পাৰ্থৰ দেউতাকে খুৰাকৰ লগত কথাবোৰ আলোচনা কৰা দেখা যায়। পাৰ্থৰ মাকে পাৰ্থ খুৰাকে কি ক'লে বুলি সোধে আৰু মাক দেউতাকে কথাবোৰ আলোচনা কৰে। আনফালে ৰিয়াক খবৰ ল'বলৈ পাৰ্থৰ মাকে ফোন কৰা দেখা যায় আৰু পাৰ্থৰ ৰিয়াৰ লগত কথা পাতে। ৰিয়া ঘৰত গৈ পাৰ্থক খবৰ ল'বলৈ মাকে কয়। আনফালে পাৰ্থৰ ভনীয়েকে দুবৰিক লগ পাই নয়নাৰ কথা সোধে আৰু দুবৰি ভায়েকে স্কুলত কাজিয়া কৰে। ভিউৱাৰসকল, আজি খণ্ডটোত দেখিবলৈ পাব দুবৰি ভায়েকক মামায়েকে স্কুলৰ পৰা আনিব। ৰিয়াৰ আগত দুবৰিয়ে পাৰ্থ মোৰ কপালত নাই বুলি ক'ব আৰু মই পাহৰিব নোৱাৰো বুলিও ক'ব। আৰু ৰিয়া বান্ধৱীয়ে পাৰ্থৰ কথা কৈ থাকিব। আনফালে দুবৰি ভায়েকে স্কুলত কাজিয়া কৰি অহাৰ বাবে দুবৰিয়ে ভায়েকক গালি পাৰে আৰু মাকে কথাবোৰ শুনি চাৰিওফালৰ পৰা অশান্তি বুলি কয় আৰু দুবৰিয়ে মাকক চিন্তা কৰিবলৈ হাক দিয়ে। এতিয়া দুবৰিক মাকে কি ক'ব জানিবলৈ পাব জনপ্ৰিয় দুবৰি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। সেয়েহে ভিউৱাৰসকল, দুবৰি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কোনে কোনে দুবৰি ধাৰাবাহিকখন চাবলৈ এতিয়ালৈকে অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।